हेलो बंधुসকল আহক আপোনালোকক আজি আমাৰ ছাগলীকেইটা দেখাও মই কেনেদৰে ছাগলীকেইটা প্ৰতিপালন কৰিছো এজনী যি দেখিছে আপোনালোকে এজনী চিৰহী ছাগলী চিৰহী এজনী প্ৰথম চেউৰী এতিয়া তাই গাভিনী দুমাহ গাভিনী হৈছে এজনী তাৰ পাছত এজনী আমাৰ লোকেল ছাগলী এজনী লোকেল এইটো হল বিটলৰ ক্ৰছ এইটো বিটল ছাগলী বিটলৰ ক্ৰছ হয় এইটো এজনী বিটলৰ ক্ৰছ হয় এজনী চেউৰী গাভিনী হোৱা নাই প্ৰথম হিটত আহিছিলে দিয়া নাই তাৰ লগতে এজনীও বিটলৰ ক্ৰছ হয় এজনীও বিটলৰ ক্ৰছ হয় এইটো চাই লওক এইফালে চাও এজনী বিটল ক্ৰছ হয় এজনী বিটল হয় বিটলৰ ক্ৰছ হয় দুইটা একে লগৰ দুইজনী গাভিনী হোৱা নাই দুইজনী চেউৰী ছাগলী প্ৰায় 7-8 মাহ হৈছে এই 7-8 মাহ হৈছে আৰু এৰো 7-8 মাহ হৈছে এজনী মাকজনী ইহঁতৰ এই মাকজনী এতিয়া গাভিনী মাকজনী 3 মাহ গাভিনী হৈছে এটো যমুনা পাৰি খজ দিয়া আছে এটো চিৰহী চেউৰী এই দুমাহ গাভিনী আৰু এজনী হল আমাৰ লোকেলে এই এতিয়া দুটা পোৱালি দিছে এই পোৱালি হেছিলে সেই চিৰহীজনীৰ পাছত এতিয়া আকৌ দুটা পোৱালি দিছে পোৱালি দুটাও দেখাম আপোনালোকক এই পোৱালি কোলাজনী চেউৰী আৰু মুগাটো ভুবুলা হৈছে এজনী কোলাজনী পোৱালি এই চাই লওক এজনী চেউৰী এটো ভুবুলা এজনী তাই মাক এতিয়া প্ৰায় পোৱালি দুটা এমাহ হৈছে পোৱালি দিয়া এমাহ হৈছে আৰু এজনী হল চিৰহী এজনী চিৰহী এজনী আমাৰ লোকেল ছাগলী লোকেল টাই ক্ৰছ টাই যমুনা পাৰি খজ দিয়া হৈছে এতিয়া তাই 3 মাহ গাভিনী আৰু এই পোৱালি এই দুটা হল বিটলৰ ক্ৰছ হয় এই দুটা বিটলৰ ক্ৰছ হয় দুইজনী চেউৰী গাভিনী হোৱা নাই প্ৰথম এবাৰ হিটত আহিছে কিন্তু দিয়া নাই ব্ৰিডাৰ দিয়া নাই ইয়াৰ পাছৰ ভিডিঅ'ত মই আপোনালোকক দেখাম ইহঁতক মই কেনেকৈ যত্ন লওঁ কেনেকৈ ঘাঁহ পানী দিওঁ দানা পানী দিওঁ ঔষধ ভিটামিন কৰোঁ কি কৰোঁ মই আপোনালোকক ইয়াৰ পাছৰ ভিডিঅ'ত দেখাম